নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ওলাইছোঁ যে অংগনবাড়ী কৰ্মীসকলক ট্ৰেইনিং কৰাৰ বাবদ কিমান টকা দিছে। সেই টকাটো দৰমহা টকা নহয়, সেইটো অতিৰিক্ত টকা, আৰু সেইটো হৈছে ট্ৰেইনিং কৰাৰ বাবে দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। আৰু যি প্ৰতিবাদ কৰিছিল সেই প্ৰতিবাদৰ 31 ডিচেম্বৰত যি এটা ৰিজাল্ট ওলোৱাৰ কথা আছিল, কিন্তু সেইটোৰ একো নাম গোন্ধই নোহোৱা হ'ল। আৰু কেবিনেটত যি বৈঠক হৈছিল আৰু তাত যি অংগনবাড়ী কৰ্মীসকলৰ এইখিনি আপোনালোকে হয়তো দেখিছে যে বৈশিষ্ট্যসমূহত আপোনালোকে দেখিছে যে যি ঊৰ্ধ্বতম সীমা আছিল সেইটো আঁতৰ কৰিছে আৰু এতিয়াৰ পৰা বাছনি পৰীক্ষা হ'ব বুলি কৈছে। আৰু যি আপোনালোকৰ বাছনি পৰীক্ষা হ'ব সেইটো কৰিব কোনে? চাইল্ড ডেভেলপমেণ্টৰ ডিপাৰ্টমেণ্টে। তাৰপিছত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰী কৰ্মী সহায়িকাসকলৰ কথা আলোচনা কৰিছে। সেয়েহে যি চিলেকশ্যন প্ৰচেছৰ কথা কেবিনেটত আলোচনা হৈছে আৰু কৰ্মীসকলক ট্ৰেইনিং কৰাৰ বাবে কিমান টকা দিছে চৰকাৰে, তো সেইটো হৈছে যে 1200 টকাকৈ 3বাৰ দিছে কেন্দ্ৰীয় চৰকাৰে। টকাকৈ 3বাৰ দিলে কিমান হ'ব? 3700 টকা। আৰু ছুপাৰভাইজাৰসকলে এই টকা কৰ্মীসকলৰ পৰা বিচাৰিব পাৰে বা কিছুমান বিচাৰিছে। আৰু ছুপাৰভাইজাৰসকলে কেনেকুৱা বা কি কাম কৰে তাৰ ওপৰত যদি ভিডিঅ' বনাব লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ' বনাম। আৰু কিমান ধৰণৰ কৰ্মী আছে তাৰ ওপৰত যদি ভিডিঅ' লাগে মোক ক'ব। আৰু পচন টেকৰত পোৱা কিছুমান অসুবিধা আছে বৰ্তমান চলি আছে, আৰু কিছুমান এনেকুৱা কৰ্মী আছে যিয়ে BLOৰ কামো কৰে। চেকলিষ্ট কেনেকৈ চাব লাগে, ফৰ্ম 6, 7, 8 কেনেকৈ ফিল আপ কৰিব লাগে, তেনেকুৱা টাইপৰ যদি ভিডিঅ' লাগে মোক ক'ব। আৰু অংগনবাড়ী কৰ্মীসকলৰ যি অক্টোবৰ নৱেম্বৰ মাহৰ দৰমহা, তাৰে এমাহৰ দৰমহা দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। আৰু আপোনালোকৰ যি আন্দোলন আছিল সেইটো সফল বুলি ধৰিব পাৰে, কিয়নো ৰাইজৰ আগত চৰকাৰ সদায় সৰু। ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।